সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ, ওলোটা ৰামধেনু দেখিলোঁ, কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ, ক'তো বৰষুণ নিদি কেৱল সেই বিশেষ ব্যক্তিগৰাকীৰ কাষত বৰষুণ হোৱা দেখিলোঁ। সৰু সজাইত মাজতে বৰষুণ দিছিল, সকলোফালে ৰ'দ দি আছিল, সৰু সজাইত বৰষুণ দি আছিল। হয়তো সেই কথাষাৰি লিখিছে। অসম সাহিত্য সভাই ভাৰত ৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ আৰু ৰৈ যোৱা বহু আশা দেখিলোঁ। আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ, কুস্বাৰ্থ দেখিলোঁ। ইমানখিনি দেখাৰ পাছতো এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকুত টোপনি নাই। আজি যে তেওঁৰ শেষ সময় এয়া, যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে। আমাৰ সন্তানে যেতিয়া সুধিব ইমান আতুম টুকাৰিকৈ থোৱা এই ফটোখন কাৰণো, তেতিয়াই এই পোষ্টটো পঢ়ি শুনাম, অনুমান কৰি ল'ব তেওঁ কোন, আমাৰ জুবিন দা।